দীঘলীয়া বিৰতিৰ পিছত ভ্ৰাম্যমান থিয়েটাৰলৈ উভতিছে আকাশদ্বীপ ডেকা 2026-27 নাট্যবৰ্ষত থিয়েটাৰ ৰুদ্ৰৰ মঞ্চত দেখিবলৈ পাব অভিনেতাগৰাকীক থিয়েটাৰ ৰুদ্ৰ ভ্ৰাম্যমান নাট্যজগতৰ নতুন দল নতুন আশা নতুন উদ্যমেৰে 2026-27 নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ বাবে সাজু হোৱা থিয়েটাৰ ৰুদ্ৰৰ মঞ্চত আকাশদ্বীপৰ লগতে দেখা পাব শৰ্মিষ্ঠা চক্ৰৱৰ্তী সিদ্ধান্ত কলিতা বলিষ্ঠ অভিনেতা মুহি বৰা ভূপেন ডেকা পলাশ প্ৰতিম পাটকাই মৌচুমী লস্কৰ বৰ্ণালী পাঠক আদিৰ লগতে বহুতো নপুৰণি মুখ নতুন নাট্যযাত্ৰাৰ বাবে কি কি নাটকেৰে সাজু হৈছে দলটো আহকচোন শুনো অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ মুখেৰে আমাৰ তিনিখন নাট হ'ল অভিজিৎ ছাৰৰ মন বাগিজাৰ মজনু মোৰ প্ৰেয়সী তোমালৈ চন্দনজ্যোতি ভূঞাৰ এজাক বৰষুণৰ অপেক্ষাত এতিয়া নাট্যযাত্ৰা সুকলমে চলিবলৈ থিয়েটাৰ ৰুদ্ৰক লাগে দৰ্শক আৰু ৰাইজৰ আশীৰ্বাদ আপোনালোকৰ ফালৰ পৰা আমি সমূহ থিয়েটাৰ ৰুদ্ৰই আশীৰ্বাদ বিচাৰিছো যাতে বছৰটো আমি ভালকৈ কাম কৰি আপোনালোকৰ মাজত তিনিওখন নাটক ভালকৈ উলিয়াই আনিব পাৰো ধন্যবাদ Chitrabon